हेलो एवरीवन नमस्कार আৰু আপোনালোক সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছো আৰু আজি আমি গৈছো অঞ্জলি দিবলে বৰ্ষা প্ৰিসা আৰু আগফালে আছে সিস্টাৰ আৰু মোৰ ছোৱালী তো গৈ দেখো লগ পাই দেখিম পূজা মণ্ডপ আহি পালোহি আৰু আমি আহিয়ে মাৰ ওচৰত সেৱা ল'লোঁ আৰু সেয়া অঞ্জলি ল'বলৈ বুলি ৰখি আছোঁ আৰু মালৈ যি প্ৰসাদ আনিছিলোঁ সেইখিনি দিলোঁ আৰু এতিয়া অঞ্জলি লোৱা হোৱাৰ পিছত বাহিৰত চাকি জ্বলাব দিছে তো তাতে চাকি ধূপ জ্বলালোঁ আৰু এতিয়া মাক ভোগ দি আছে তো ভোগ দিয়া সময়ত বোলে চাব হেনো নাপায় আৰু এয়া আমি বাহিৰতে বহি আছোঁ আৰু এয়া হৈছে একেবাৰে গধূলি সময়ত যিটো অষ্টমীৰ দিনাখন সন্ধি পূজা কৰে তো তাতে মই চাকি জ্বলাইছিলোঁ আৰু এয়াই তাৰে অকণমান ভিডিঅ' কৰি ৰাখিছিলোঁ ভাবিলোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ তো ভিডিঅ'টো শেষলৈকে চাই আমি খোজকাঢ়ি গাড়ী পূজা চাব যাই আছি ন হয় নাই একদম পূজা পূজা লাগিছে কি খাবা তুমি পূজাত কি খাবা কি খাবা পূজা বেবি আৰু এতিয়া আমি আহি পালোহি কালীবাৰী পূজা মণ্ডপ আৰু গুৱাহাটীৰ পৰা যদি কোনোবাই মোৰ ভিডিঅ' চাইছে তেতিয়াহ'লে তেওঁলোকে নিশ্চয় চিনি পাব মানে মোৰ পূজা মণ্ডপটো দেখিলেই চিনি পাব ক'ৰ হয় চ' ভাল লাগিলে ইয়াতে পূজা চাই আৰু এইটো ক'ৰ পূজা আপোনালোকে ক'ব পাৰিবনে ঠিক আছে ময়ে কৈ দিছোঁ আৰু এই পূজাখন হৈছে গীতানগৰ আৰু ইয়াতো বহুত মানুহ ভাল লাগিলে ইয়াতো চাই আৰু এইজনক দেখিছেনে ভগৱান কৃষ্ণ হৈছে আৰু মাকো দৰ্শন কৰিলোঁ তো আজি অষ্টমী বুলি আমাৰ পূজা এয়াই আছিলে যদিও মোৰ ভিডিঅ'টো চাই ভাল লাগে প্লিজ লাইক কৰিব শ্বেয়াৰ কৰিব মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু শেষত জনাবলৈ নাপাহৰিব কেনে লাগিল